নাম আফরোজা খাতুন। আমার 27 নং মশলাপাড়া গাঁও পঞ্চায়েত সদস্য নির্দলীয় প্রার্থী, পরিচয় আঞ্চলিক সদস্য। মোর নাম আফরোজা খাতুন। আমার হাজবেন্ডের নাম সাইদুর রহমান। আমার ঘর সাধুবাসা প্রথম খণ্ড। আমার প্রতীক চিহ্ন হলো কাপ প্লেটের ছবি। আমি নির্দলীয় প্রার্থী হিসেবে কাপ প্লেটের ছবি মনোনীত করেছি। আমি সবার কাছে আশা করছি যে আমি নির্দলীয় হিসাবে রাইজর জয়যুক্ত করিম বলে ভাবিছোঁ। আমাক সবাই মিলি কাপ প্লেটের ছবিত ভোট দি জয়যুক্ত করব বলে আমি এইখিনি কৈ আমার একচুয়ালি আপোনালোকে হয়তো মছলাপাৰা জিপিখন চাই আছে। আমাৰ এইবেলিৰ পঞ্চায়তৰ নিৰ্বাচনত কেণ্ডিডেট আফরোজা খাতুন নিৰ্দলীয়ভাৱে প্ৰতিনিধিত্ব কৰি আছে। ইনশাল্লাহ বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি ৰাইজৰ মাজৰ পৰা শুনি আছোঁ। কোনোবা দলৰ পৰা টিকেট বিচাৰিছিল নেকি আপুনি? আমি কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰিছিলোঁ, আমি এপ্লিকেশ্যনো কৰিছিলোঁ, কিন্তু ধনৰ বিনিময়ত টিকেট হোৱাৰ ফলত আমি টিকেটখন নাপালোঁ। এইটো অঞ্চলত কোনো মানে উন্নয়নৰ চিনচাপ নাই, কি ক'ব? যিজন কেণ্ডিডেট কংগ্ৰেছৰ টিকেট পাইছে, বিগত 5 বছৰত সি মানে তাৰ ৱাইফে 5 বছৰ কাউন্সিলাৰ আছিল, তাৰ হাজবেণ্ডেও 5 বছৰ আছিল, দুজন মিলি 10 বছৰ আছিল। 10 বছৰ থকাৰ ফলত আমাৰ সাধুবাসা প্ৰথম খণ্ডত 10 বছৰত 10 টকাৰ কামো কৰা নাই। আপোনালোকৰ প্ৰাৰ্থী জয়ী হ'লে কেনেকুৱা আশা কৰে? আমাৰ প্ৰাৰ্থীজনী জয়ী হ'লে আমি ৰাইজৰ উন্নয়নমূলক কামবিলাক কৰিম। ৰাস্তা ঘাটৰ পৰা ষ্টাৰ্ট কৰি আমাৰ এই অঞ্চলৰ স্কুলৰ বহুত সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে। আমি যাতে আমাৰ ল'ৰা ছোৱালীক ভালকৈ শিক্ষা প্ৰদান কৰিব পাৰোঁ আৰু ৰাস্তা ঘাটৰ কামবিলাক আমি যাতে সুস্থ মনোভাৱেৰে ভালকৈ গঢ়ি তুলিব পাৰোঁ। আমাৰ মছলাপাৰা অঞ্চলৰ সমূহ ৰাইজৰ আস্থা আছে, তাৰ মাজতে আপোনালোকে চাই আছে মানুহবিলাক আমাক বহুত সমৰ্থন কৰিছে। নাম শহীদ আলী। মই এই সাধুবাসা প্রথম খণ্ডৰ এজন ভোটার। এইবেলি 27 নং মশলাপাড়া গাঁও পঞ্চায়েতৰ আঞ্চলিক সদস্য আফরোজা খাতুন, তার মই ডাঙর দাদায়েক। হয়তো এইবেলি যে নির্দলীয় হিসাবে আফরোজা খাতুনক লৈ মানে সমূহ মানে মছলাপাড়া গাঁও পঞ্চায়েতৰ ভোটাৰ সকলে ইলেকশন খেলি আছে। সি নিজে ইচ্ছাকৃত খেলা নাই, গোটা মছলাপাড়া গাঁও পঞ্চায়েতৰ বুদ্ধিজীৱী ও শ্রদ্ধার ভোটারগণ একত্রিত হৈ তাক মনোনীত কৰিছে। আৰু সেই মনোনীত হিচাপেই আমি ৰাইজৰ কাছে মানে ভোটৰ আবেদন কৰি আছোঁ। আৰু তেখেতে আমাক সঁহাৰি দি আছে যে ভোট আমি আপোনালোকক দিম। আমি এই ভোটখন বৰ সহজে কৰি আছোঁ। আমি দুখীয়া মানুহ, আমি দুখীয়া পৰিয়ালৰ মানুহ, আমাৰ কেণ্ডিডেটজন একে পৰিয়ালৰ মানুহ আমি। তো ৰাইজে আমাক সহায় সহযোগিতাৰে বিভিন্ন সুবিধা দি আমাক ভোটদান কৰিব বুলি তেখেতে আমাক আশা দিছে। আৰু আমি যিখিনি মছলাপাড়া জিপিত আমি সোমাইছোঁ, প্ৰতিটো ঘৰে ঘৰে গৈছোঁ আৰু তেখেতে আমাক আশ্বাস দিছে যে এইবেলি আগৰ যিটো দুৰ্নীতিদায়ক যিটো মানে আছিল নেতা আছিল, তাক পৰিৱৰ্তন কৰি এইবেলি আপোনালোককে প্ৰতিষ্ঠিত কৰিম বুলি আমাক আশা দিছে। আমি তেখেতৰ মনৰ ভাৱ বুজি আমিও আশা কৰি আছোঁ যে নিশ্চয় আগামী যিটো 7 মে'ত নিৰ্বাচন হ'ব, নিশ্চয় গোটেই মছলাপাড়া জিপিৰ যিবিলাক ভোটাৰ আছে তেখেতে আমাক ভোটদান দি জয়যুক্ত কৰিব। পৰিপ্ৰেক্ষিততে আমি বিভিন্ন ঠাইতে মানে কৈছোঁ, আগৰ যিবিলাক ধোকাবাজি যিবিলাক কৰিছে আমি তেখেততকৈ মানে 10 বছৰৰ পৰিৱৰ্তে আমি 5 বছৰে আমূল পৰিৱৰ্তন কৰি দেশৰ উন্নতি আৰু ৰাস্তা ঘাটৰ সমস্যা আৰু শিক্ষা প্ৰতিষ্ঠানৰ যিবিলাক মানে সমস্যা আছে সকলোবিলাক আমি সমাধান কৰিম বুলি আমি ৰাইজৰ মাজত মানে ৰাইজৰ লগত